নমস্কাৰ AR হেল্প আছাম ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পুনৰ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে জনতাক দিয়া ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি পূৰণ কৰিছে এইবাৰ কংগ্ৰেছে ইখনৰ পিছত সিখন ৰাজ্যৰ মহিলালৈ অভিলাষী আঁচনি কংগ্ৰেছৰ প্ৰতিগৰাকী মহিলালৈ মাহে 2500 টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰতিটো পৰিয়ালৰ বাবে 500 টকাতে উপলব্ধ হ'ব গেছ সিলিণ্ডাৰ কৃষকসকলে প্ৰতি বছৰে 15000 নগদ ধনৰ প্ৰতিশ্ৰুতি ভাড়াতীয়াসকলেও লাভ কৰিব প্ৰতি বছৰে 15000 টকা কৃষি শ্ৰমিকৰ বাবে 12000 টকা ঘোষণা কংগ্ৰেছৰ ঘৰ নিৰ্মাণৰ বাবে 5 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি ইন্দিৰামায়া হাউচ আঁচনিৰ জৰিয়তে গৃহিণীসকলক সামৰি লোৱা হ'ব এই আঁচনিত 200 ইউনিট বিনামূলীয়া বিদ্যুৎৰো ঘোষণা কংগ্ৰেছৰ গৃহজ্যোতি আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালে পাব বিনামূলীয়া বিদ্যুৎ কৰ্ণাটকত ইতিমধ্যে সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে কংগ্ৰেছে এইবাৰ তেলেংগানা 6টাকৈ বৃহৎ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ লাখ লাখ জনতাৰ সন্মুখত ঘোষণা কৰিলে সোনিয়া গান্ধীয়ে কৰ্ণাটকত মহিলাৰ বাবে সকলো চৰকাৰী বাছ বিনামূলীয়া তেলেংগানাতো মহিলাৰ বাবে বিনামূলীয়া কৰা হ'ব বাছ যাত্ৰা কৃষকৰ বাবেও হাজাৰ হাজাৰ টকা ঘোষণা কংগ্ৰেছৰ কৰ্ণাটকৰ দৰে তেলেংগানাতো প্ৰদান কৰা হ'ব বিনামূলীয়া বিদ্যুৎ জনতাক দিয়া ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি পূৰণ কৰিছে এইবাৰ কংগ্ৰেছে এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে 1 লাখ যুৱক যুৱতীয়ে কিদৰে পাব 2 লাখ 3 লাখ আৰু 5 লাখ টকা 23 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম নামেৰে আৰম্ভণি হ'ব এই আঁচনিৰ প্ৰথম বছৰত 1 লাখ যুৱক যুৱতীক 2 লাখ 3 লাখ আৰু 5 লাখ টকা দিয়া হ'ব ইয়াৰ বাবে যুৱক যুৱতীসকলে দিব লাগিব বিশেষ প্ৰজেক্ট সমান্তৰালভাৱে যুৱক যুৱতীসকলৰ শিক্ষাগত অৰ্হতা নিৰূপণ কৰা হ'ব ব্যৱসায় বাণিজ্যত তেওঁলোকৰ অভিজ্ঞতা কিমান সেয়াও পৰীক্ষা কৰিব চৰকাৰে এই টকাৰ 50% দিব চৰকাৰে বাকি 50% সুদবিহীন লোন হিচাপে প্ৰদান কৰা হ'ব চৰকাৰে 5 বছৰলৈ ঋণৰ সুদ প্ৰদান কৰিব 23 তাৰিখে আৰম্ভ হ'ব এই আঁচনিৰ আবেদন প্ৰক্ৰিয়া এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে অফিচলৈ নোযোৱাকৈ ঘৰতে পাব লাৰ্নাৰ পোৱাৰ পিছত খুব কম সময়তে ঘৰতে বহি পাব লাইসেন্স ডিজিটেল মাধ্যমৰ জৰিয়তে কৰিব পাৰিব আপোনালোকে আবেদন এই সময়ত নতুনকৈ ড্ৰাইভিং লাইসেন্স বনাবলৈ কি কৰিব লাগিব আপুনি অনলাইনত কেনেকৈ কৰিব আপোনালোকে আবেদন পৰিবহণ বিভাগৰ ৱেবছাইটলৈ যাওক ড্ৰাইভাৰ্ছ লাৰ্নাৰ লাইসেন্স অপচনত আপোনালোকে ক্লিক কৰক আপোনাৰ ৰাজ্যৰ নাম সন্নিবিষ্ট কৰক লাৰ্নাৰ লাইসেন্স অপচনত আপোনালোকে ক্লিক কৰক ইয়াৰ পিছতে অপচনসমূহ আপোনালোকে পূৰণ কৰক সকলোবোৰ শুদ্ধ হোৱাৰ পিছত সাবমিট অপচনত আপোনালোকে ক্লিক কৰক ফটো আৰু প্ৰয়োজনীয় তথ্য আপোনালোকে আপলোড কৰক ইয়াৰ পিছতে আপুনি কৰিব লাগিব ই স্বাক্ষৰ ইয়াৰ পিছতে মাসুল আপোনাৰ পৰীক্ষাৰ সময় নিৰ্বাচন কৰক লাৰ্নাৰ লাইসেন্স পৰীক্ষাৰ বাবে সময় আপোনালোকে নিজেই নিৰ্ধাৰণ কৰিব পাৰিব আধাৰ কাৰ্ড থকা সকলে লগে লগে অনলাইন পৰীক্ষা দিব পাৰিব ইয়াৰ পিছতে ই লাৰ্নাৰ লগে লগে জাৰি কৰি দিব অফিচলৈ নোযোৱাকৈ এতিয়াৰে পৰা আপোনালোকে ঘৰতে বহি বনাব পাৰিব লাৰ্নাৰ লাইসেন্স এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে চৰকাৰে দিব 15000 টকাৰ সুবিধা আৰু 3 লাখ টকাৰ ঋণ লাখ লাখ শ্ৰমিকৰ বাবে অভিলাষী আঁচনি মোদী চৰকাৰে হাতত লৈছে PM বিশ্বকৰ্মা আঁচনি কাঠমিস্ত্ৰী বাৰহৈ কমাৰ ৰাজমিস্ত্ৰী কুমাৰ 18টা বৃত্তিধাৰী লোকে লাভ কৰিব এই সুবিধা 5% সুদত প্ৰথমে 1 লাখ টকা তাৰ পিছত দিয়া হ'ব 2 লাখ টকাৰ ঋণ এই আঁচনিৰ বাবে 15000 টকা ধাৰ্য কৰিছে কেন্দ্ৰীয় চৰকাৰে দিব 15000 টকাৰ সুবিধা আৰু প্ৰদান কৰিব 3 লাখ টকাৰ ঋণ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে পূজাৰ বতৰতে চৰকাৰী কৰ্মচাৰীৰ মুখতে বিৰিঙি উঠিব হাঁহি একাউণ্টত সোমাব মোটা অংকৰ ধন চৰকাৰৰ ডাঙৰ উপহাৰ যদি DA বা মহাৰ্ঘ ভাত্তা কমেও 3% বৃদ্ধি পায় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ DA বৃদ্ধিৰ হাৰ হ'ব 45%
কেন্দ্ৰীয় চৰকাৰে চলিত মাহৰ শেষৰ ফালে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। একেবাৰে ডিএ 3 পৰা 5% পৰ্যন্ত বৃদ্ধি পাব পাৰে। যদি ডিএ 3% বৃদ্ধি পায় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধিৰ হাৰ হ'ব 45%। ফলত দৰমহা বহু পৰিমাণে বৃদ্ধি পাব।